Dear students, তোমালোকৰ ইংৰাজী পাঠ্যপুথিখনৰ লেসন নম্বৰ 3 কনকলতা বৰুৱা ই ব্ৰেভ ইয়ং ওমেন এই লেসনটো আজি মই তোমালোকক পঢ়াই দিম আৰু লগতে বুজাইও যাম তোমালোকে মন দি যাবা During the time of the British rule there lived a girl named Kanaklata Boruah যেতিয়া আমাৰ দেশত ব্ৰিটিছে শাসন কৰি আছিল তেতিয়া এগৰাকী গাৰ্ল ছোৱালী আছিল যাৰ নাম আছিল কনকলতা বৰুৱা She was born on 22nd December 1926 at Borongabari, Gahpur in Assam. তেখেতে অসমৰ গহপুৰৰ বৰঙাবাৰী নামৰ ঠাইত 1926 চনৰ 22 ডিচেম্বৰ তাৰিখে তেখেতৰ জন্ম হৈছিল She loved her motherland and wanted to free it from British rule. She loved her motherland. Motherland মানে হৈছে আমাৰ মাতৃভূমি তাই নিজৰ মাতৃভূমিক বহুত ভাল পাইছিল আৰু হেবাবে wanted to free from it from British rule আৰু হেয়ে নিজৰ মাতৃভূমিক ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত কৰিব বিচাৰিছিল When Kanaklata was just 17 years old যেতিয়া এই কনকলতা বৰুৱা মাত্ৰ 17 বছৰ বয়সীহে আছিল She joined the Quit India movement. He ইমান কম বয়সতে তেওঁ ভাৰত ত্যাগ আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্টত ভাগ লৈছিল The aim of the movement was India's freedom. আৰু সেই মুভমেণ্টৰ মেইন উদ্দেশ্য কি আছিল ইণ্ডিয়াক ফ্ৰীডম কৰা মানে ইণ্ডিয়াক ব্ৰিটিছৰ শাসনৰ পৰা মুক্ত কৰা On 20 September 1942, she led a procession carrying the tricolor flag. The 20 September 1942 চনত সেই ছোৱালীজনীয়ে কনকলতাই এটা প্ৰচেছন এটা মানে আন্দোলনৰ গুৰি ধৰিছিল হাতত ট্ৰাইকালাৰ মানে আমাৰ ৰাষ্ট্ৰীয় পতাকাখন লৈ তাই সেই আন্দোলনটোৰ গুৰি ধৰিছিল She wanted to hoist the flag at the local police station. তাই সেই আমাৰ ৰাষ্ট্ৰীয় পতাকাখন ট্ৰাইকালাৰ ফ্লেগখন ক'ত আৰিব বিচাৰিছিল লোকেল পুলিচ ষ্টেচনত The police warned her and tried to stop the procession. পুলিচে তাইক ৱাৰ্ণ কৰিছিল মানে আদেশ দিছিল আৰু মানে তাইক ৰখিব দিছিল আগবাঢ়িবলৈ বাধা দিছিল But Kanaklata did not stop. কিন্তু কনকলতা ৰখা নাছিল She went on walking, holding the flag flown high. তাই খোজকাঢ়ি গৈ আছিল আন্দোলনটো গৰি ধৰি হাতত পতাকাখন লৈ এনেধৰণে এই ছবিখন দেখিছা ছবিখনত দেখুৱাৰ দৰে তাই তেনেকৈ আগুৱাই গৈ আছে আৰু সেই পতাকাখন উৰুৱাবলৈ চেষ্টা কৰিছিল The police started firing. কিন্তু তেতিয়াই কি কৰিলে পুলিচে ফায়াৰিং মানে বন্দুক চলালে She lost her life for her motherland, India. তাই নিজৰ জীৱনটোক সেই গুলীচালনাত হেৰুৱাবলগীয়া হ'ল আৰু নিজৰ মাতৃভূমিৰ কাৰণে তাই প্ৰাণাহুতি দিলে She was a brave young woman who is remembered for her selfless love for the country. She was a brave young woman. তেখেত এগৰাকী ব্ৰেভ সাহসী গাভৰু ছোৱালী আছিল who remembered her selfless love. self মানে স্বাৰ্থবিহীন ভালপোৱা নিজৰ দেশৰ কাৰণে কাণ্ট্ৰিৰ প্ৰতি তেওঁৰ থকা সেলফলেছ নিস্বাৰ্থ মৰমৰ বাবে নিস্বাৰ্থ হেপাহৰ বাবে নিস্বাৰ্থ ভালপোৱাৰ বাবে তেখেতক আজিও সকলোৱে আমি মনত ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটোৱে আছিল তোমালোকৰ পাঠটো কিমান ধুনীয়া পাঠ দেখিছানে কিমান এগৰাকী সাহসী নাৰীৰ বিষয়ে আমাক ক'লে আশা কৰোঁ তোমালোকে পাঠটো ঘৰত পঢ়িবা